Dear student, now I am going to start my 5th class of narration. Narration মই আজি ইম্পাৰ্টেড সেন্টেন্সৰ পারমিশন বোধক বাক্যৰ narration খিনি আজি তোমালোকক শিকাবলৈ যত্ন কৰিম। নিশ্চয় তোমালোকে আজিৰ এই ক্লাছটো ভালদৰে শুনিবা আৰু ভালকৈ শিকাৰ কাৰণে যত্ন কৰিবা। আৰু ক্লাছটো যদি তোমালোকক ভাল লাগে এটা কৈ লাইক দিবা আৰু কমেন্ট কৰিবা। ঠিক আছে, লেটস গো টু ইম্পাৰ্টেড সেন্টেন্স narration। আৰু ইয়াৰে মই পারমিশন বোধক বাক্য ইম্পাৰ্টেড সেন্টেন্সৰ যিটো পারমিশন বোধক বাক্য ইয়াৰ আগৰ ক্লাছত মই আলোচনা কৰিছিলো ইম্পাৰ্টেড সেন্টেন্সৰ অৰ্ডাৰ, ৰিকুৱেষ্ট আৰু এডভাইস। আজি হ'ব পারমিশন। পারমিশন বোধক বাক্য আমি কেনেকৈ চিনি পাম সেইখিনিও আমি জানিব লাগিব। পারমিশন বোধক বাক্য প্ৰথমতে থাকিব let me, let him আৰু let her। এই তিনিটা যিকোনো এটা বস্তু যিকোনো এটা বাক্য প্ৰথমত থাকিব let me, let him আৰু let her। তেতিয়া আমি বুজিব লাগিব এইটো পারমিশন বোধক বাক্য। যদি এটা কথা হ'ল যে যেতিয়া আমি নেৰেশ্যন এটা কৰিবলৈ যত্ন কৰিম তেতিয়া আমি প্ৰথম ধ্যান কৰিব লাগিব যে ৰেপৰ্টেড ক্লুজটো অৰ্থাৎ উদ্ধকমাৰ ভিতৰৰখিনি এই কথাষাৰ কোন বাক্যত আছে সেই বাক্যটো আমি আগত ধৰিব লাগিব, সেন্টেন্সটো আমি ধৰিব লাগিব। যদি ৰেপৰ্টেড ক্লুজটো ইম্পাৰ্টেড সেন্টেন্সৰ পারমিশন বোধক বাক্য হয় তেন্তে সেই ৰেপৰ্টেড ক্লুজটো অৰ্থাৎ সেই ডাইৰেক্ট স্পীচটো ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত বহিব দেয়াৰ, দুয়োটা ক্লুজৰ মাজত বহিব দেয়াৰ আৰু কমা উদ্ধকমা যিবিলাক থাকিব সেইবিলাক উঠি যাব। লগতে ৰেপৰ্টেড ক্লুজটো কিন্তু এইবাৰ টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব। কিন্তু মই আগৰ ক্লাছত কৈছিলোঁ যে অৰ্ডাৰ, ৰিকুৱেষ্ট আৰু এডভাইস এই তিনিটাৰ ক্ষেত্ৰত কিন্তু দুয়োটা ক্লুজৰ মাজত বহিছিল টু, কিন্তু ৰেপৰ্টেড ক্লুজৰ কোনো টেন্সৰ পৰিৱৰ্তন নহৈছিল। কিন্তু এতিয়া আমি কৰিব লাগিব টেন্সৰ পৰিৱৰ্তন, ৰেপৰ্টেড ক্লুজত টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব। তো মই এটা এক্সাম্পলৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম। লগতে ফিনিট ভাৰ্বটো যদি ৰেপৰ্টিং ক্লুজত ফিনিট ভাৰ্বটো যদি ডাইৰেক্ট স্পীচ, ইনডাইরেক্ট স্পীচ, ডাইরেক্ট স্পীচ যদি সে বা সেটো থাকে তেনেহলে উইচ লিখিব লাগিব। সেইজ বা সেইজটো থাকিলে উইচেস, সেইজ বা সেইজটো থাকিলে উইচ হ'বগৈ। এই কথাখিনি আমি মনত ৰাখিব লাগিব যে ইম্পাৰ্টেড সেন্টেন্সৰ পারমিশন বোধক বাক্য আমি কেনেকৈ চিনি পাম। ৰেপৰ্টেড ক্লুজটো পারমিশন বোধক হ'ব লাগিব। তেতিয়া আমি let me, let him আৰু let her যদি বাক্য প্ৰথমত থাকে তেনেহ'লে সেই বাক্যটো ইম্পাৰ্টেড সেন্টেন্সৰ পারমিশন বোধক বাক্য। যদি পারমিশন বোধক বাক্য হয় তেনেহ'লে আমি দুয়োটা ক্লুজৰ মাজত বহাব লাগিব দ্যাট, কমা উদ্ধকমা পৰ উঠি যাব। লগতে ৰেপৰ্টিং ক্লুজৰ ফিনিট ভাৰ্বটো যদি সে বা সেটো থাকে উইচ হ'ব, সেইজ বা সেইজটো থাকিলে উইচেস হ'ব, সেইজ বা সেইজটো থাকিলে উইচ হ'বগৈ। ঠিক আছে, এতিয়া আমি এক্সাম্পলৰ জৰিয়তে শিকিবলৈ চেষ্টা কৰিম আৰু সেই এক্সাম্পলটো মই দিবলৈ বিচাৰিছোঁ। তোমালোকে নিশ্চয় আজিৰ ক্লাছটো ভালকৈ বুজি পাবা। এক্সাম্পল He said to me, let me
Let me sing a song. Let me play. Let me play football. উদ্যোগমাৰ এইটো হল মই আগত কৈছিলো এইটো হল উদ্যোগমাৰ ভিতৰখিনি ৰেপৰ্টেড ক্লুজ আৰু এটা কমাৰখিনি হল ৰেপৰ্টিং ক্লুজ দুটা পাৰ্ট তে এতিয়া যদি আমি এইটো হল ডাইৰেক্ট নাৰেশ্যন যদি আমি ইনডাইরেক্ট নারেশনে রূপান্তর করি তেতিয়া আমি রেপোর্টেড ক্লুজটো কোন সেন্টেন্স আছে সেইখিনি আমি আগত থিৰাং কৰি উলিয়াব লাগিব তে এতিয়া আমি চিন্তা কৰিব লাগিব যে ৰেপোৰ্টেড ক্লুজটো কোন সেন্টেন্স আছে যেহেতু ইয়াত লেট মি আছে ইয়াত লেট মি লেট হিম আৰু লেটাৰ থাকিলে এই বাক্যটো হ'ব ইম্পাৰেটিভ সেন্টেন্সৰ পারমিশন বোধক বাক্য যদি পারমিশন বোধক বাক্য আছে যেহেতু লেট মি আছে গতিকে আমি এতিয়া নাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰোঁ হি তেতিয়া সেইটোৰ পৰিৱৰ্তে উইশ হ'ব উইশ মি দুটা ক্লুজৰ মাজত ডেট এটা দিব লাগিব আৰু লেট মি পৰিৱৰ্তে হি might be allowed to play football আকৌ বৰ্তমান বুজি যাব এতিয়া কথা হ'ল এইখিনি এটা কথা মনত ৰাখিব লাগিব তোমালোকে যে let him let her এই তিনিটা কথা উঠি যাব কিন্তু তার পরিবর্তে এই তিনিটার পরিবর্তে লিখিব লাগিব আই বা হি সি এটা প্লাস মে বা মাইট বি allowed এই কথাখিনি লিখিব লাগিব লেট মি লেট হিম লেট হার থাকিলে সেইখিনিৰ পৰিৱৰ্তে আই হি সি মে মাইট বি এলাউড এতিয়া মে কেতিয়া পৰিব মাইট কেতিয়া পৰিব মাইট পৰিব যেতিয়া টেষ্টটো পাষ্ট হ'ব পাষ্টত যদি হ'ব তেতিয়া মাইট বি এলাউড লিখিব লাগিব আৰু প্ৰেজেন্ট ৰূপত থাকিলে লিখিব লাগিব মে বি এলাউড আৰু এইটো প্ৰনাউন টেন্স হ'ব pronoun পরিবর্তে আমি হি যেহেতু ইয়াত হি আছে হি সেড টু মি আৰু ইয়াত আছে লেট মি হ্যাঁ এও কৈ আছে লেট মি অর্থাৎ এই মিৰ পরিবর্তে হি আহে যেহেতু এইটো পাস্ট ৰূপত আছে সেড টু গতিকে এইটো আমি পাস কৰিব লাগিব হি মাইট বি এলাউড টু প্লে ফুটবল ঠিক আছে মই আৰু এটা এক্সাম্পল দিবলৈ চেষ্টা কৰিম নাম্বাৰ 2 Kita seitu jika kita lekha singa song itu hal reported আৰু এইখিনি হল ৰেপৰ্টিং তো এতিয়া আমি চিন্তা কৰিব লাগিব থিৰাং কৰি উলিয়াব লাগিব যে ৰেপৰ্টেড ক্লুজটো কোন সেন্টেন্স আছে এই ৰেপৰ্টেড ক্লুজটো হল ইম্পাৰেটিভ সেন্টেন্সৰ পারমিশন বোধক বাক্য কাৰণ ইয়াত লেট হার আছে ইয়াত লেট হার লেট মি আৰু লেট হিম থাকিলে তাক কোৱা ইম্পাৰেটিভ সেন্টেন্সৰ পারমিশন বোধক বাক্য গতিকে আমি স্টার্ট কৰিব পাৰোঁ এতিয়া নাৰেশ্যন যে সীতা
সেই টু পরিবর্তে পুইস্ট ভিটা দুয়োটা ক্লোজৰ মাজত এটা দ্যাট দিব লাগিব এটা লেট হাৰৰ পৰিৱৰ্তে সি যেহেতু একটু পাঁচ টেন্সত আছে এটা টেন্স পরিবর্তন কৰিব লাগিব পাঁচ টেন্সত আছে গতিকে এইটো আমি পাঁচ শব্দ লিখিব লাগিব তেনেহলে মাইট লিখিব লাগিব সি মাইট বি allowed to তাৰপিছত এখিনি sing a song এনেকৈ আমি ইম্পাৰেটিভ সেন্টেন্সৰ পাৰমিশনমূলক বাক্য আমি নিৰ্বাচন কৰিব পাৰো নিশ্চয় তোমালোকে এই পাৰমিশনমূলক বাক্য ভালকৈ মনত ৰাখিলে পৰীক্ষাত 100% তোমালোকে কৰিব পাৰিবা কোনো ভুল নহব এতিয়া আমি proposal ইম্পারেটিভ সেন্টেন্সৰ proposal মূলক বাক্য প্রস্তাব অর্থাৎ ইয়া কয় প্রস্তাব এই proposal মূলক বাক্যবিলাক আমি চিনিব লাগিব ইয়াৰ এটা কথা থাকিব বহুবচন ৰূপে let us let them let you এই তিনটা যিকোনো এটা থাকলে তাক কোৱা হ'ব ইম্পারেটিভ সেন্টেন্সৰ প্রপোজাল মূলক বাক্য তো এইখিনিতে আমি এটা কথা জানিব লাগিব যে কোনো ডাইরেক্ট স্পিচৰ রিপোর্টৰ ক্লুজটো যদি ইম্পারেটিভ সেন্টেন্সৰ প্রপোজাল মূলক বাক্য হয় তেন্তে সেই ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচ লৈ ৰূপান্তৰ কৰোতে দুয়োটা ক্লুজৰ মাজত আগত যেনেকৈ আমি ড্যাট বহাইছিলো পাৰমিশনৰ ক্ষেত্ৰত ইয়াতো আমি এটা দুয়োটা ক্লুজৰ মাজত ড্যাট দিব লাগিব আৰু কমাটো কমাবৰ উঠি যাব কিন্তু ৰেপৰ্টেড ক্লুজৰ টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব আৰু যদি ৰেপৰ্টিং ক্লুজৰ ফিডব্যাক যদি ডাইরেক্ট স্পিচ ইনডাইরেক্ট স্পিচ যদি ইয়াত সেবা সেটু থাকে তেনেহলে প্রপোজ লিখিব লাগিব প্রপোজ সেবা সেইজ বা সেইজ টু যদি থাকে প্রপোজেস সেই বা সেই টু থাকিলে প্রপোজড হ'ব মই আগেবাৰ কৈছো যে ৰিপোৰ্টেড ক্লুজটো যদি ইম্পারেটিভ সেন্টেন্সৰ প্রপোজাল মূলক বাক্য হয় তেন্তে রিপোর্টিং ক্লুজৰ ফিডব্যাকটো ডাইরেক্ট স্পিচ যদি সে বা সেইটো থাকে প্রপোজ লিখিব লাগিব সেইজ বা সেইটো থাকিলে প্রপোজেস কোৱাব লাগিব সেইজ বা সেইটো থাকিলে প্রপোজড লিখিব লাগিব আৰু দুয়োটা ক্লুজৰ মাজত দেয়াৰ দি পেলাই কমাটো কমাব উঠাই দিব লাগিব কিন্তু এইখিনিতে আৰু এটা কথা হ'ল যে যদি বাক্যটোত লেট আস বা লেট দেম বা লেট ইউ থাকে তাৰ পৰিৱৰ্তে আমি ইউ শুড বা দে শুড লিখিব লাগিব লেট আস লেট দেম বা লেট ইউ থাকিলে ইউ শুড বা দে শুড লিখিব লাগিব মই এটা এক্সাম্পল ধৰি বুজাবলৈ চেষ্টা কৰিম relative example the old
mouse said let us build the cat. এইটো হল reported clues. এটা তোমাৰখিনি হল reporting clues. এতিয়া আমি এই ডাইরেক্ট নারেশন যেহেতু ইয়াত কমা অর্থ কমা আছে, দুটা পার্ট আছে, দুটা ক্লুজ আছে, গতিকে এইটো ডাইরেক্ট নারেশন। আৰু এই ডাইরেক্ট নারেশনক আমি ইনডাইরেক্ট নারেশনলৈ ৰূপান্তৰ কৰোঁতে প্ৰথম চিন্তা কৰিব লাগিব যে ৰিপৰ্টেড ক্লুজটো কোন সেন্টেন্সত আছে, সেন্টেন্সটো আমি ধৰিব লাগিব। আৰু এইটো হ'ল ইম্পাৰেটিভ সেন্টেন্সৰ প্ৰপোজালবোধক বাক্য, প্ৰস্তাৱবোধক বাক্য। যেহেতু ইয়াত লেট আছে, ইয়াত যদি লেট আস, লেট দেম আৰু লেটও থাকে তেন্তে সেইটো হ'ল প্ৰপোজালবোধক বাক্য। এতিয়া যেহেতু আমি এটা ধৰিব পাৰিলো প্ৰপোজালবোধক বাক্য, গতিকে আমি এতিয়া নেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰোঁ। কি কৰিব পাৰোঁ? দি ওল্ড মাউস সেইটোৰ পৰিৱৰ্তে প্ৰপ'জড দুয়োটা ক্লজৰ মাজত এটা ড্যাশ দিব লাগিব আৰু লেট আস্ত উঠি যাব, ইয়াৰ হলিডে আহিব উই শুড বা দে শুড। এতিয়া উই শুড কেতিয়া লিখিম? ইয়াত যদি অবজেক্ট মি বা আস থাকে, রিপোর্টিং ক্লুজে অবজেক্ট মি বা আস থাকে, তেনেহলে উই শুড লিখিব লাগে। গতিকে ইয়াত কয় যে দি মাউস, দি ওল্ড মাউস সেড টু আস, আসটো অদৃশ্য হৈ আছে, গতিকে আসৰ পৰিৱৰ্তে আমি ইয়াত উই শুড লিখিব লাগিব। উই শুড build the cat. এনেকৈ আমি পারমিশন আৰু প্ৰপোজালবোধক বাক্য আমি নেৰেশ্যন কৰিব পাৰোঁ। গতিকে এতিয়া আমি তোমালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই যিখিনি আজি শিকালোঁ, কিবা প্ৰব্লেম থাকিলে তোমালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবা, বুজি পালে কমেণ্ট কৰিবা, বুজি নাপালেও কমেণ্ট কৰিবা। মই নেক্সট ক্লাছত আকৌ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ, আটাইলৈ ধন্যবাদ থাকিল। এতিয়া মই ষ্টাৰ্ট কৰিম অপটেটিভ সেন্টেন্সৰ নেৰেশ্যন কেনেকৈ কৰা হয়। তো কোনো ডাইরেক্ট স্পিচৰ রিপোর্টেড ক্লুজটো যদি অপটেটিভ সেন্টেন্স হয়, তেনেহ'লে সেই ডাইরেক্ট স্পিচৰ রিপোর্টেড ক্লুজটো যেতিয়া আমি ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰিম, দুয়োটা ক্লুজৰ মাজত ড্যাশ দিব লাগিব, কমা উঠি যাব। লগতে অপটেটিভ সেন্টেন্সটো অৰ্থাৎ রিপোর্টেড ক্লুজটো, সেই অপটেটিভ সেন্টেন্সটো আমি এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু ৰিপৰ্টিং ক্লুজৰ ফ্লিপকাৰ্টটো যদি ডাইরেক্ট স্পিচ যদি সে বা সেটু থাকে, উইশ বা প্রে লিখিব পাৰোঁ। শেষটো থাকিলে উইশেষ বা প্রেস লিখিব পাৰোঁ। সেটটো থাকিলে উইশ বা প্রে
কথাখিনি আকৌ মনত ৰাখিব লাগিব যে কোনো ডাইৰেক্ট স্পীচৰ ৰেপৰ্টেড ক্লুজটো যদি এছাৰ্টিভ ৰেপৰ্টেড ক্লুজটো যদি অপটেটিভ সেন্টেন্স হয় তেনে আমি অপটেটিভ সেন্টেন্স কেনেকৈ বুজি পাম অপটেটিভ মানে বাক্যৰ প্ৰথমত থাকিব মে বা লং লিভ বা লিভ লং এই তিনটা মে লং লিভ বা লিভ লং যদি বাক্যৰ প্ৰথমত থাকে তাক কোৱা হ'ব অপটেটিভ সেন্টেন্স যেনে সাচ এজ মে ইউ বি হ্যাপি লং লিভ আৱাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিজন দীৰ্ঘজীৱী হওক লিভ লং আৱাৰ কেপ্টেইন গতিকে এইবিলাক হ'ল অপটেটিভ সেন্টেন্স আৰু সেই অপটেটিভ সেন্টেন্সটো যদি ৰেপৰ্টেড ক্লুজত থাকে তেন্তে আমি সেই ৰেপৰ্টেড ক্লুজটো অৰ্থাৎ সেই ডাইৰেক্ট স্পীচক ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত ডেট বহাব লাগিব কমাৰ তুলনাৰ পৰা উঠি যাব আৰু ৰেপৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব আনহাতে যদি ৰেপৰ্টিং ক্লুজত ফিনিট ভাৰ্বটো সে বা সেটো থাকে তাৰ পৰিৱৰ্তে আমি উইশ বা প্ৰেট লিখিব লাগিব সেজ বা সেজ যদি থাকে উইশেজ বা প্ৰেছ লিখিব লাগিব সেজ বা সেজ যদি থাকে উইশ বা প্ৰেট লিখিব লাগিব তেতিয়া আমি এটা এক্সাম্পলৰ জৰিয়তে শিকিবলৈ যত্ন কৰিম মই এটা এক্সাম্পল দিম আৰু তোমালোকে যদি কিবা প্ৰব্লেম হৈছে নিশ্চয় কমেন্ট বক্সত জনাই দিবা আৰু ভিডিও যদি ভাল লাগে এটা কৰি কমেন্ট কৰিবা শেয়াৰ কৰিবা লাইক কৰিবা যাতে তোমালোকৰ নিচিনা বেলেগ ষ্টুডেণ্টে এই ভিডিওটো পাই উপকৃত হ'ব পাৰে এক্সাম্পল এটা my teacher said to me may you be happy may you be এতিয়া কথা হল এটা কথা তোমালোকক মই ক্লিয়াৰ কৰি দিছো মে হল অক্সিলাৰি ভাৰ্বৰ এটা অক্সিলাৰি ভার্ব যদি বাক্যৰ প্ৰথমত থাকে হেগত যদি প্ৰশ্নবোধক চিহ্ন থাকে তাক কোৱা হ'ব ডাইভাৰ্টেড ইন্টাৰপ্ৰেটিভ সেন্টেন্স কিন্তু ইয়াত কিন্তু দেখা গৈছে অক্সিলাৰি ভার্বটো আগত আছে কিন্তু হেগত আছে ফুল স্টপ অৰ্থাৎ এইটো ডাইভাৰ্টেড ইন্টাৰপ্ৰেটিভ সেন্টেন্স নহয় এইটো হ'ল অপটেটিভ সেন্টেন্স গতিকে ৰেপৰ্টেড ক্লুজটো যদি এইটো হ'ল ৰেপৰ্টেড ক্লুজ আর এইখিনি কোৱা হয় ৰেপৰ্টিং ক্লুজ গতিকে আমি ৰেপৰ্টেড ক্লুজটো কোন বাক্য আছে সেইটো আমি ধৰিব লাগিব প্ৰথমত মে আছে অৰ্থাৎ এইটো কি অপটেটিভ সেন্টেন্স গতিকে অপটেটিভ সেন্টেন্স মই যেতিয়া ধৰিব পাৰিলো তেনেহ'লে আমি নেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিম মাই টিচাৰ তেতিয়া সেইটোৰ পৰিৱৰ্তে ইচ্ছা কৰিছে শিক্ষকে ইচ্ছা কৰিছে হা মে ইউ বি হ্যাপি তুমি সুখী হোৱা গতিকে উইশ মি দুয়োটাৰ মাজত এটা ডেট দিব লাগিব কমাৰ হ'ব উঠি যাব আৰু এই বাক্যটো তেতিয়া এছাৰ্টিভ বনাব লাগিব অপটেটিভ সেন্টেন্সটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব ৰূপান্তৰ কৰিব সাবজেক্টটো ইউ আছে ইউটো আগত আনিব লাগিব যেতিয়া ইউ হ'ল pronoun sense you should must sense your pronoun ইউটো পৰিৱৰ্তন কৰিব লাগিব যেহেতু ইয়াত ইউ আছে গতিকে ৰেকৰ্ডিং ক্লুজৰ অবজেক্টটো কি আছে তাৰ লগত আমি মিলাব লাগিব ইয়াত আছে মি আৰু ইউ থাকিলে আই হ'বগৈ মই টেবল নাম্বাৰ 1 কৈছিলো তেতিয়া হয় আই হ'ব আৰু ৰেপৰ্টেড ক্লুজটো টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব যেহেতু ৰেপৰ্টিং ক্লুজৰ ফিডব্যাকটো এইটো পাস্ট ৰূপত আছে এইটো পাস্ট আছে সে ইয়াত যদি say interact
অর্ডার, কমান্ডেড, এগুলো পাঁচশো। যদি পাঁচশো থেকে আস্ট তাহলে এইখানে পাস্ট টেন্স হবো বই। তাহলে মেয়ের পাস্ট টেন্স মাইট বি হইল আই মাইট বি হ্যাপি। এনেকৈ আমি অপটেটিভ সেন্টেন্সৰ নেৰেশন কৰিব পাৰো। মই আৰু এটা এক্সাম্পল দিম, 2 নম্বৰ এক্সাম্পল। He said to us live long our live long your captain full stop উদ্ধকমা হেড। এখানে হল reported clues, এখানে হল reporting clues। তো প্রথম রিপোর্টিং ক্লুজ তো কোন সেন্টেন্স আছে সেইটো আমি খিয়াল কৰি উলিয়াব লাগিব। যিহেতু ইয়াত লং লিভ আছে, লং লিভ, লিভ লং, মে এইবিলাক যদি থাকে তেতিয়াহ'লে সেই বাক্যটো হ'ব অপটেটিভ সেন্টেন্স। গতিকে আমি নেৰেশন ষ্ট্ৰাকচাৰ ইনডাইৰেক্টলি ৰূপান্তর কৰিম। সেইটোৰ পৰিৱৰ্তে উইষ্ট, বাপৰে উইষ্ট আস, দুটো কথাৰ মাজত এটা ত্যাগ দিব লাগিব আৰু লিভ লংটো উঠি যাব, কিন্তু আগত আনিব লাগিব সাবজেক্ট যেটো এসাৰ্টিভ বনাব লাগিব। আছে অপটেটিভ সেন্টেন্স, অপটেটিভ সেন্টেন্সটো আমি এসাৰ্টিভলৈ ৰূপান্তর কৰিব লাগিব। ইউৰ আছে কিন্তু প্ৰনাউন চেঞ্জ কৰিব লাগিব। অবজেক্ট আছে ইউ, ইউৰ লগত মিলাব লাগিব আস, আস আৰু ইউৰ তেনহলে একটু পরিবর্তন হয়ে যাব দেয়ার, দেয়ার ক্যাপ্টেন লং লিভ, পাঁচ ছটা। তো এখানে হল অপটেটিভ সেন্টেন্সৰ নেৰেশন। নেক্সট আজি মই আলোচনা কৰিম এক্সক্লেমেটৰী সেন্টেন্স। এক্সক্লেমেটৰী সেন্টেন্সৰ নেৰেশন কেনেকৈ কৰা হয়। এক্সক্লেমেটৰী, এক্সক্লেমেটৰী সেন্টেন্সৰ নেৰেশন কেনেকৈ কৰা হয়। এই প্ৰথমতে মই এক্সক্লেমেটৰী সেন্টেন্সৰ ধৰণটো জনাবলৈ বিচাৰিছো। আৰু এক্সক্লেমেটৰী সেন্টেন্স কাক বোলে? আচৰিত, আনন্দ আৰু দুঃখসূচক বাক্য। আচৰিত, আনন্দ আৰু দুঃখসূচক বাক্য এইটো হল তিনি ধৰণৰ। নাম্বার 1 ওয়ান্ডার, আচৰিত। নাম্বার 2 জয়, আনন্দ। নাম্বার 3 সর্ব, দুঃখসূচক বাক্য। এই তিনি ধরনের হল এক্সক্লেমেটরি সেন্টেন্স। প্রথমটা হল ওয়ান্ডারবোধক, দ্বিতীয়টা হল জয়বোধক, তৃতীয়টা হল সর্ববোধক বাক্য। এই তিনি ধরনের হল এক্সক্লেমেটরি সেন্টেন্স। এটা আমি ন্যারেশন কৰিব লাগিব। ওয়ান্ডাৰৰ ন্যারেশন বেলেগ বেলেগ, জয়ৰ ন্যারেশন বেলেগ বেলেগ,
সৰ্বসূচকৰ নাৰেশ্যন বেলেগ বেলেগ প্ৰথমতে মই অন্ডাৰসূচক বাক্য নাৰেশ্যন কৰিবলৈ যত্ন কৰিম আৰু তোমালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই এক্সক্লুসিভ সেন্টেন্সৰ নাৰেশ্যন কেনেকৈ কৰা হয় সেইটো শিকিবলৈ যত্ন কৰিবা প্ৰথম ওয়ান্ডার আচৰিত আচৰিত বোধক বাক্য আচৰিত সূচক বাক্য আমি এইটো চিনিব লাগিব বাক্যটো আমি চিনিব লাগিব কেনেকৈ চিনিম কোনো বাক্যৰ প্ৰথম যদি হৰ বা হাউ থাকে আৰু বাক্যৰ শেষত থাকিব এক্সক্লেমেটৰী মাৰ্ক এই দুটা বস্তুৰ জৰিয়তে আমি অন্ডাৰসূচক বাক্যটো চিনিব পাৰিম বাক্যৰ প্ৰথমত থাকিব হট বা হাউ WH ওয়ার্ড হট বা হাউ থাকিব বাক্যৰ প্ৰথমত আৰু শেষত থাকিব এক্সক্লেমেটৰী মাৰ্ক তাক কোৱা হ'ব অন্ডাৰসূচক বাক্য আচৰিতসূচক বাক্য তো মই একেলগে আলোচনা কৰি যাম যে এতিয়া কোনো ডাইৰেক্ট স্পিচত কথাখিনি মনত ৰাখিবা কোনো ডাইৰেক্ট স্পিচত ৰেপৰ্টেড ক্লুজটো যদি এক্সক্লেমেটৰী সেন্টেন্সৰ অন্ডাৰসূচক বাক্য হয় তেন্তে সেই ডাইৰেক্ট স্পিচক ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত ডেট বহাব লাগিব আৰু কমাওঁতে কমাবৰ উঠি যাব লগতে এক্সক্লেমেটৰী সেন্টেন্স অন্ডাৰসূচক বাক্যটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব আনহাতে ৰেপৰ্টিং ক্লুজত ফিল্ডপ্ৰাপ্ত যদি ডাইরেক্ট স্পিচ ইনডাইরেক্ট স্পিচ সে বা সেটো থাকে লিখিব লাগিব এক্সক্লেম উইথ অন্ডার সেজ বা সেজটো থাকে exclaims with wonder said বা said থাকে exclaimed with wonder এই কথাখিনি তোমালোকে মনত ৰাখিব আকৌ মই একবাৰ কৈছো যে কোনো ডাইৰেক্ট স্পিচৰ ৰেপৰ্টেড ক্লুজটো যদি এক্সক্লেমেটৰী সেন্টেন্সৰ অন্ডাৰসূচক বাক্য হয় এক্সক্লেমেটৰী সেন্টেন্সৰ অন্ডাৰসূচক বাক্য হয় আচৰিতসূচক বাক্য হয় তেন্তে সেই ডাইৰেক্ট স্পিচক ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত ডেট বহাব লাগিব কমা অৰ্ধ কমাবৰ উঠি যাব লগতে ৰেপৰ্টেড ক্লুজটো যেটো থাকিব সেই ৰেপৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব আনহাতে ৰেপৰ্টেড ক্লুজৰ ফিল্ডপ্ৰাপ্ত ডাইৰেক্ট স্পিচত যদি সে বা সেটো থাকে ইনডাইৰেক্ট স্পিচত এক্সক্লেম উইথ অন্ডাৰ কাৰণ বাক্যটো অন্ডাৰসূচক বাক্য বুজিব পাৰিলে অন্ডাৰসূচক বাক্য সেইকাৰণে ইয়াত উইথ অন্ডাৰটো আহি গৈছে exclaim with wonder exclaim with wonder হ'ব আৰু ৰেপৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব ঠিক আছে মই এতিয়া নাৰেশ্যন কৰিবলৈ যত্ন কৰিম কেনেকৈ পৰিৱৰ্তন কৰা হয় ডাইৰেক্ট স্পিচক ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে ইয়াৰ আগতে মই এটা এক্সাম্পল দিম এই এক্সাম্পলটো তোমালোকে বুজিবলৈ যত্ন কৰিবা যেনেকুৱা হাউ
beautiful the Taj Mahal is exclamation mark এই বাক্যটা হল এক্সক্লেমেটরি সেন্টেন্সৰ অন্ডাৰ বাক্য কাৰণ বাক্যৰ প্ৰথমত হাউ আছে শেষত এক্সক্লেমেটৰি মাৰ্ক আছে বাক্যৰ প্ৰথমত হাউ বা হোৱাট থাকিব লাগিব আৰু শেষত থাকিব এক্সক্লেমেটৰি মাৰ্ক তো এতিয়া কথা হ'ল এই বাক্যটো কিন্তু ৰেপৰ্টেড ক্লুজটো থাকিব আৰু ৰেপৰ্টেড ক্লুজটো এছাৰ্টিভ লৈ ৰূপান্তৰ কৰিব আমি কেনেকৈ এছাৰ্টিভ লৈ ৰূপান্তৰ কৰিম সেইখিনি হ'ব প্ৰি ডিসকাশন এই বাক্যটা আমি এছাৰ্টিভ কেনেকৈ কৰিম সাবজেক্ট আছে দি তাজমহল এটো সাবজেক্ট আগত আনিব লাগিব দি তাজমহল ভাব আছে ইজ এটো আগত আহিব ইজ দি তাজমহল ইজ আৰু ইয়াতে হাউ বা হট থাকিব তাৰ পৰিৱৰ্তে এটা ভেৰি ইয়াৰ আৰু এটা কথা আছে যদি হাউ বা হটৰ পিছত যদি ইয়াত এটা আৰ্টিকেল থাকে আৰ্টিকেল কি থাকিব আৰ্টিকেল হা আৰ্টিকেল যদি থাকে এ এণ্ড বি সেই আৰ্টিকেলটো কিন্তু ইয়াত বহাব লাগিব যদি এ থাকে এ লিখিব লাগিব এন থাকিলে এন লিখিব লাগিব ডি থাকিলে ডি লিখিব লাগিব ইয়াত তো আৰ্টিকেল নাই গতিকে আমি একো লিখিম দি তাজমহল ইজ ভেৰি তাৰপিছত এডজেক্টিভ beautiful B E A U T full stop exclamation mark to di jabo the Taj Mahal is very beautiful assertive hob eta ami narration korobole jaote reported pusto jetia exclamation sentence or under the back hobo tenala ami ko ene koi assertive loi rupantor koribo thank you let's go I shall give you a example to start the narration such as number 1 the teacher said to us what a nice picture it is exclamation mark উদ্ধকমা হেড এইখিনি কোৱা হ'ব reported ক্লুজ ইয়াক কোৱা হয় reporting ক্লুজ এতিয়া এইটো হল ডাইরেক্ট নারেশন এই ডাইরেক্ট নারেশনক আমি ইনডাইরেক্ট নারেশনলৈ ৰূপান্তৰ কৰিব লাগিব এতিয়া প্ৰথম আমি চিন্তা কৰিব লাগিব তোমালোকে প্ৰথম চিন্তা কৰিব প্ৰথম ধ্যান কৰি উলিয়াব লাগিব যে ৰেপৰ্টেড ক্লুজটো কি সেন্টেন্স আছে মই আগতে কৈছো যে ৰেপৰ্টেড ক্লুজটো যদি হট বা হাউ ষ্টাৰ্ট কৰা থাকে আৰু হেকত যদি এক্সক্লেমেটৰি মাৰ্ক থাকে তাক কোৱা হ'ব এক্সক্লেমেটৰি সেন্টেন্সৰ অন্ডাৰবোধক বাক্য গতিকে এইটো হ'ল অন্ডাৰবোধক বাক্য যদি অন্ডাৰবোধক বাক্য হয় তেন্তে দুয়োটা পদৰ মাজত এটা ড্যাশ দিব লাগিব আৰু কমা উদ্ধকমা যিবিলাক আছে সেইবিলাক উঠি যাব আৰু সেইটোৰ পৰিৱৰ্তে এক্সক্লেমেটৰি অন্ডাৰ লিখিব লাগিব কিয় এইটো হ'ল অন্ডাৰবোধক বাক্য অন্ডাৰবোধক বাক্য থকাৰ কাৰণে সেইটোৰ পৰিৱৰ্তে এক্সক্লেম উইথ অন্ডাৰ লিখিব লাগিব লগতে এই ৰেপৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব স্টাৰ্ট narration the teacher said to পৰিৱৰ্তে exclaimed with wonder দুইটা মাজত
দ্যাট এটা এই বাক্যটা আমি অ্যাসাইড বানাম সাবজেক্ট আগত আহিব ই ভাবটো ইজ আছে ইজ লিখব লাগিব কিন্তু টেন্সৰ পৰিৱৰ্তন হ'ব ইয়াত সেট আছে যেহেতু পাস্ট ৰূপ গতিকে ইজৰ পাস্ট টেন্স was it was ইয়াত এটা আর্টিকেল আছে আর্টিকেল তো ইয়াত লিখব লাগিব it was a hot আছে তার পরিবর্তে এটা very it was a very nice picture it was adjective exclamation mark to equal full stop এনেকৈ আমি exclamation সেন্টেন্সৰ ওয়ান্ডার মতো বাক্যবিলাক আমি নারেশন কৰিব লাগিব লেটস গো আমি কেনেকৈ জয়বোধক বাক্য নারেশন কৰিব জয় দ্যাট মিন্স আনন্দ আনন্দসূচক বাক্য আমি ঠিক তেনেকৈ আনন্দসূচক বাক্যবিলাক আমি চিনিব লাগিব আনন্দ হোৱাট ডু মিন বাই জয় জয় দ্যাট মিন্স আনন্দ আনন্দ আমি চিনিব লাগিব এই বাক্যটো যিখন বাক্য প্ৰথমতে হুররা exclamatory mark ব্রাভো exclamatory mark এই দুটা বস্তু থাকিব বাক্যৰ প্ৰথমত বাক্য প্রথমত থাকব হুররা exclamatory mark ব্রাভো exclamatory mark তেন আমরা বুঝিব লাগিব এইটো জয়বোধক বাক্য আমি এতিয়া স্টার্ট কৰিম নারেশন কেনেকৈ কৰা হয় মই আগৰ ক্লাছত কৈছিলো যে কোনো ডাইরেক্ট স্পিচৰ অর্থাৎ কোনো ডাইরেক্ট নারেশন রিপোর্টেড ক্লুজ যদি এক্সক্লেমেটরি সেন্টেন্সৰ জয়বোধক বাক্য হয় তেন্তে সেই ডাইরেক্ট স্পিচক অর্থাৎ ডাইরেক্ট নারেশনক ইনডাইরেক্ট নারেশনলৈ ৰূপান্তৰ কৰোতে দুয়োটা ক্লুজৰ মাজত ড্যাট বহিব কমা উদ্ধকমাবোৰ উঠি যাব আৰু ৰিপোৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব লগতে ৰিপোৰ্টিং ক্লুজৰ ফিনিট বাক্য ৰিপোৰ্টিং ক্লুজৰ ফিনিট বাক্য যদি ডাইরেক্ট স্পিচ ইনডাইরেক্ট স্পিচ ডাইরেক্ট স্পিচ সে বা সেটি থাকে exclaim with joy says বা says to থাকে exclaims with joy and said বা said to থাকে exclaimed with joy হব গৈ মই আগেবাৰ কৈছো তোমালোকে নিশ্চয় বুজিব পাৰিছা যে কোনো ডাইরেক্ট স্পিচৰ ৰিপোৰ্টেড ক্লুজটো যদি এক্সক্লেমেটৰি সেন্টেন্সৰ জয়সূচক বাক্য হয় তেন্তে সেই ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোতে দুয়োটা ক্লুজৰ মাজত ড্যাট বহাব লাগিব কমা উদ্ধকমাবোৰ উঠি যাব লগতে এছাৰ্টিভ ৰিপোৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব আনহাতে ৰিপোৰ্টিং ক্লুজৰ ফিনিট বাক্য যদি ডাইরেক্ট স্পিচৰ সে বা সেটো থাকে এক্সক্লেম উইথ জয় লিখিব লাগিব সেই বা সেইটো থাকে এক্সক্লেম উইথ জয় লিখিব লাগিব সেই বা সেইটো থাকে এক্সক্লেম উইথ জয় লিখিব লাগিব লেটস গো ফর এক্সাম্পল
মই এটা এক্সাম্পলৰ জৰিয়তে তোমালোকক বুজাবলৈ যত্ন কৰিম। এক্সাম্পল নাম্বাৰ 1, they said hurrah, exclamation mark, we have won the game. এটা হল রেপোর্টেড ক্লুজ। এটা হল রেপোর্টেড ক্লুজ, এইখানে হল রিপোর্টিং ক্লুজ। তো প্রথমতে তোমালোকে চিন্তা কৰিব লাগিব, থিয়াং কৰি উলিয়াব লাগিব যে ৰিপোৰ্টেড ক্লুজটো কি বাক্য আছে। এইটো আমি ধৰিব লাগিব যেহেতু ঘুৰা লগতে এক্সক্লুসিভ মাৰ্ক আছে, গতিকে এইটো হল এক্সক্লুসিভ সেন্টেন্সৰ জয়বোধক বাক্য। এক্সক্লুসিভ সেন্টেন্সৰ জয়বোধক বাক্য। এটা আমি নাৰ্সাৰী ষ্টাৰ্ট কৰিব পাৰিম। কেনেকৈ ষ্টাৰ্ট কৰিম? দে সেই সরি সেইটোৰ পৰিৱৰ্তন আহিব। সেইটোৰ পৰিৱৰ্তন হ'ব এক্সক্লেম, এক্সক্লেম with joy, exclaim with joy। এটা মানে মাতো এটা ড্যাট দিব লাগিব, কমাৰ কমাব উঠি যাব, আৰু এইখিনি পৰিৱৰ্তে এইটো উঠি যাব, বুজা উঠি যাব। আৰু এইটো আমাৰ এছআৰটি বনাব লাগিব। এছআৰটি মানে সাবজেক্ট আকৌ থাকিব, ইউ উই আছে, উইৰ লগত আমি কি মিলাম? দে সেই যেনাম দে আছে, দে সেই দে পাঁচ টেন্সৰ পৰিৱৰ্তন দে হ্যাড on the game। নেক্সট আহিব এক্সক্লুসিভ সেন্টেন্সৰ narration, সর্বসূচক বাক্য। Now I am going to start the exclusive sentence sorrow. That means reported ক্লুজটো যদি exclusive sentenceৰ সর্বসূচক বাক্য হয়, আমি কেনেকৈ reported ক্লুজটো ডাইরেক্ট স্পিচটো ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰিব পাৰিম। প্ৰথমতে আমি ডাইরেক্ট স্পিচৰ ৰিপোৰ্টেড ক্লুজটো যদি সৰ্বসূচক বাক্য হয়, আমি এইটো থিৰাং কৰিব লাগিব আৰু চিনিব লাগিব। সৰ্বসূচক বাক্য আমি কেনেকৈ চিনি পাম? সৰ্বসূচক বাক্য দ্যাট মিন্স দুঃখ। ইয়াৰ বাক্যৰ প্ৰথমত থাকিব এলাস, এক্সক্লুসিভ মাৰ্ক, ও গড, এক্সক্লুসিভ মার্ক, ও আল্লাহ, এক্সক্লুসিভ মার্ক, ও এক্সক্লুসিভ মার্ক, সিধা ও এক্সক্লুসিভ মার্ক। এইবিলাকৰ কোনো এটা বস্তু যদি কোনো এটা শব্দ যদি বাক্যৰ প্ৰথমত থাকে, তেনেহ'লে সেই বাক্যটো হ'ল এক্সক্লুসিভ সেন্টেন্সৰ সৰ্বসূচক বাক্য। গতিকে আমি এনেকৈ সৰ্বসূচক বাক্যটো থিৰাং কৰি উলিয়াব লাগিব। প্ৰথমতে মই কৈছোঁ যে কোনো ডাইৰেক্ট স্পিচৰ ৰিপোৰ্টেড ক্লুজটো যদি এক্সক্লেমেটিভ সেন্টেন্সৰ সৰ্বসূচক বাক্য হয়, তেন্তে সেই ডাইৰেক্ট স্পিচক ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত ডেট বহাব লাগিব, কমা অৰ্ধকমাবোৰ উঠি যাব, লগতে ৰিপোৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব। মই কিন্তু আগেবাৰ কৈছোঁ যে এক্সক্লেমেটিভ সেন্টেন্সৰ ওয়ান্ডাৰ, জয় আৰু সৰ্ব এই তিনিটাৰ ক্ষেত্ৰত দুয়োটা ক্লুজৰ মাজত ডেট বহাব লাগিব আৰু কমা অৰ্ধকমাবোৰ উঠি যাব। আনহাতে যদি ৰিপোৰ্টিং ক্লুজৰ ফিলিং ভাৰ্বটো এনেকুৱা ধৰণে থাকে
ৰেপৰ্টিং ক্লুজৰ ফিনিপ্ৰাপ্ত যদি ডাইরেক্ট স্পিচ ইনডাইরেক্ট স্পিচ যদি সে বা সেটু থাকে এক্সক্লেম উইথ সর্বনাম লিখিব লাগিব যদি সেইজ বা সেইজটো থাকে explains with সর্বলিখিব সেই বা সেইটু থাকিব explained with সর্ব হব করে মই আকেবাৰ কৈছো কোনো ডাইৰেক্ট স্পিচৰ ৰেপৰ্টেড ক্লুজটো যদি এক্সক্লেমেটিভ সেন্টেন্সৰ সৰ্বসূচক বাক্য হয় তেন্তে সেই ডাইৰেক্ট স্পিচক ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লুজৰ মাজত ডেট বহাব লাগিব কমা অৰ্থ কমাবোৰ উঠি যাব আৰু ৰেপৰ্টেড ক্লুজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব লগতে ৰেপৰ্টিং ক্লুজৰ ফিনিপ্ৰাপ্ত যদি সে বা ডাইৰেক্ট স্পিচত যদি সে বা সেটু থাকে পরিবর্তন হব এক্সক্লেম উইথ সর্ব সেইজ বা সেইজটু থাকলে পরিবর্তন হব এক্সক্লেমস উইথ সর্ব সেইজ বা সেইটু থাকলে এক্সক্লেম উইথ সর্ব হব গৈ গতিকে আমি কেনেকৈ পরিবর্তন কৰিব আৰু লেটস গো এন এক্সাম্পল মই এটা এক্সাম্পলৰ জৰিয়তে তোমালোকক এই সৰ্বসূচক বাক্য শিকাবলৈ যত্ন কৰিম এক্সাম্পল হি said to me alas excuse me I am undone taking all reported clues taking all reporting clues তো ৰেপৰ্টেড ক্লুজটো কোন সেন্টেন্স আছে এইটো আমি আগতে থিৰাং কৰি উলিয়াব লাগিব যেহেতু এইটো এটা ডাইৰেক্ট নাৰেশ্যন আৰু ডাইৰেক্ট নাৰেশ্যনৰ ৰেপৰ্টেড ক্লুজটো আমি থিৰাং কৰি উলিয়াব লাগিব যে ইয়াত এলাস আৰু এক্সক্লেমেটৰী মাৰ্কটো লগে লগে আছে এইখিনি থকাৰ কাৰণে আমি চিনিব পাৰিলো এইটো সৰ্বসূচক বাক্য সৰ্বসূচক বাক্য যেতিয়া আমি ধৰিব পাৰিলো তেতিয়া নাৰেশ্যন কৰিব পাৰো হি তেতিয়া সেইটু কৰি পৰিৱৰ্তন হ'ব এক্সক্লেম উইথ সৰ্ব মি দুইটা পদৰ মাজত দ্যাট কমা অৰ্থটো লগত উঠি যাব এলাসটো উঠি যাব উঠি যাব আৰু ইয়াত মি আছে ইয়াত হি আছে পৰিৱৰ্তন হ'ব মি আৰু আইৰ পৰিৱৰ্তে আই সেইটা পাস্ট টেন্স গতিকে এইটো টেন্স পাস্ট হ'ব আই ওয়াজ আন্ডার এনেকৈ আমি সৰ্বসূচক বাক্য ডাইৰেক্ট স্পিচত ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰিব পাৰিম এতিয়া আমি নাৰেশ্যন শিকিলো প্ৰত্যেকটো সেন্টেন্স অনুযায়ী সকলো সেন্টেন্সবোৰ কেনেকৈ সেপাৰেট নাৰেশ্যন কৰিব লাগে আমি কৰিলো এতিয়া তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক দিম দুটা বাক্য লিখি দিম তোমালোকে বাক্যটো ঘৰত কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে মোক জনাবা
কমেণ্ট বক্সত জনাবা মই নেক্সট ক্লাছত নেৰেশ্যনটো কৰি দিয়াৰ কাৰণে মই চেষ্টা কৰিম তো হোমৱৰ্ক তোমালোকে নিশ্চয় পাৰিবা কাৰণ ইতিমধ্যে আমি নেৰেশ্যন শেষ কৰিলোঁ আজি লাষ্ট ক্লাছত মই নেৰেশ্যন হোমৱৰ্ক দিলোঁ এটা হোমৱৰ্ক নাম্বাৰ 1 আজি পৰাই দিম সীতা সেতু গীতা let me sing a song এইটো এটা কৰিবা আৰু এটা কৰিবা he said to me how long the road is actually marked. 3 নম্বর আরো এটা করিবা my mother said, oh God, he is dead. এই তিনিটা তোমালোকে হোমৱৰ্ক কৰিবা ঘৰতে আৰু নোৱাৰিলে কমেণ্ট বক্সত জনাবা মই নেক্সট ক্লাছত বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু এইখিনিতে মই তোমালোকক আকৌ এবাৰ কৈছোঁ যে করোনা ভাইরাস অর্থাৎ কোভিড-19 এই কোভিড-19 যোৱা 2020 চনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সমগ্ৰ বিশ্বকে ধৰি আমাৰ ভাৰতবৰ্ষ তথা অসমত এটা ত্ৰাসৰ সৃষ্টি হৈছে যাৰ ফলত অসম চৰকাৰে ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী বৰ্তমানলৈকে স্কুল কলেজসমূহ বন্ধ কৰি ৰাখিছে আৰু এই সময়ছোৱাতে তোমালোকে ঘৰতে বহি অনলাইন ক্লাছটো কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু ওচৰত থকা নিজৰ বন্ধু বান্ধৱী থকা এই অনলাইন ক্লাছটো লিংক দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ লগতে তোমালোকে এই করোনা ভাইৰাছৰ পৰা অৰ্থাৎ কোভিড-19 পৰা হাত সাৰিবলৈ কিছুমান পদক্ষেপ হাতত ল'ব লাগিব সেই পদক্ষেপকেইটা হ'ল মই প্ৰথমে কৈছোঁ তোমালোকে বাহিৰত নোলাবা বিনা কাৰণত বাহিৰত নোলাবা আৰু বাহিৰত ওলালে তোমালোকে মাস্ক ব্যৱহাৰ কৰিবা হাতখন ঘনাই ঘনাই স্যানিটাইজ কৰিবা চাবোনেৰে হাতখন ধুবা লগতে সোশ্যাল ডিস্টেন্স মেইনটেইন কৰি চলা ফুৰা কৰিবা আৰু লগতে নিজৰ ঘৰখন তথা গাঁওখন তথা অঞ্চলখন চাফ চিকুণৰে ৰখাৰ কাৰণে যত্ন কৰিবা ইয়াৰে মই আহ্বান জনাইছোঁ অল দ্য বেষ্ট